হাই ছাত্ৰ-ছাত্ৰীসকল, ওয়েলকাম টু মেথছ মায়া। আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা। আজি মই তোমালোকৰ লগত দশমমান শ্ৰেণীৰ যিটো ত্ৰয়োদশ অধ্যায় অৰ্থাৎ 13 চেপ্টাৰ পৃষ্ঠকালি আৰু আয়তন সেই অধ্যায়টো আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। সেই অধ্যায়টোৰ আৰম্ভণিতে তোমালোকক মই অলপ বেক কৰি লৈ যাব লাগিব নৱমমান শ্ৰেণীলৈ। নৱমমান শ্ৰেণীত তোমালোকে পৃষ্ঠকালি আৰু আয়তন সম্পৰ্কে যিবিলাক সূত্ৰ পাইছিলা সেই সূত্ৰবিলাক তোমালোকক যদি মই এতিয়া মনত পেলাই নিদিওঁ তেনেহ'লে এই চেপ্টাৰটো বুজিবলৈ দশমমান শ্ৰেণীৰ এইটো অধ্যায় তুমি বুজিবলৈ যথেষ্ট টান হ'ব। কাৰণ তাৰে যিবিলাক সূত্ৰ সেই গোটেইকেইটা সূত্ৰ এতিয়া ইয়াতে ব্যৱহাৰ হ'ব, তথাপিতো মিক্স আপ হয়। তাৰমানে কেইবাটাও সূত্ৰ এটা অংকত কেইবাটাও সূত্ৰ জড়িত হৈ থাকিব। গতিকে মই প্ৰথমে নৱমমান শ্ৰেণীৰ যিখিনি সূত্ৰ আছে এই গোটেইকেইটা সূত্ৰ মই আলোচনা কৰিম। তাৰ আগতে মই তোমালোকক মনত কৰি দিছোঁ আমি কি বস্তু পৃষ্ঠকালি আৰু আয়তন উলিয়াইছিলোঁ। মনত আছেনে তোমালোকৰ? নৱমমান শ্ৰেণীৰ প্ৰথম আমি ওলাইছিলোঁ আয়তীয় ঘনক, দ্বিতীয় ঘনক, তৃতীয় চুঙা, চতুৰ্থ শংকু আৰু পঞ্চমটো আছে তোমাৰ গোলক। এই কেইটা বস্তুৰ আমি পৃষ্ঠকালি আৰু আয়তন উলিয়াইছিলোঁ। মই পৰ্যায়ক্ৰমে প্ৰথমৰ পৰা গোটেইকেইটা সূত্ৰ তোমালোকৰ লগত আকৌ বিশদভাৱে আলোচনা কৰিম। তোমালোকে অলপ গুৰুত্ব দিবা। প্ৰথম হ'ল 1 নম্বৰ আয়তীয় ঘনক। আয়তীয় ঘনক, ইয়াৰ আন এটা নাম আছে চৌপল। আর ইংরেজিত কোৱা হয় কিউবয়েড। এতিয়া এই আয়তীয় ঘনকটো কেনেকুৱা বস্তু? আয়তীয় ঘনকটো বস্তুটো কেনেকুৱা সেইটো আমি বুজি পাব লাগিব। তুমি এনেকুৱা চোৱা, এইটো বস্তু এটা আয়তীয় ঘনক। তোমালোকে যেনেকুৱা জুইশলাৰ বাকচ দেখিছা, সেই বাকচটো এটা আয়তীয় ঘনক। এই আয়তীয় ঘনকৰ তিনিটা বস্তু আছে। কি বস্তু আছে? তিনিটা। এটা আছে দিক, যাক আমি এল আখৰে বুজাও, এটা প্ৰস্থ বি আখৰে বুজাও, আৰু এটা আছে উচ্চতা এইচ আখৰে বুজাও। এই তিনিটা বস্তু আছে। গতিকে এই আয়তীয় ঘনকৰ পৃষ্ঠকালি কি হ'ব? পৃষ্ঠকালি বুলি লিখা হয়। পৃষ্ঠকালি, আয়তীয় ঘনকৰ পৃষ্ঠকালি সমান কি হ'ব? এইখিনি আমি নিলিখিলো, মই ওপৰত লিখিছো আয়তীয় ঘনক বা চৌপল। পৃষ্ঠকালি হ'ব 2 ইনটু দিক পূৰণ প্ৰস্থ যোগ প্ৰস্থ পূৰণ উচ্চতা যোগ উচ্চতা পূৰণ দৈৰ্ঘ্য বা দিক। এলে কি বুঝাইছে? দিক, বি প্রস্থ, এইচ উচ্চতা। দিক পূরণ প্রস্থ যোগ প্রস্থ পূরণ উচ্চতা, উচ্চতা পূরণ দিক। আর এটা আছে পার্শ্ব পৃষ্ঠকালি। আয়তীয় ঘনকৰ পার্শ্ব পৃষ্ঠকালি। পার্শ্ব পৃষ্ঠকালি মানে কি? এই তলি ওপৰৰটো আৰু তলিটো বাদ দি তেতিয়া এটা হ'ল 4 বেৰৰ কালি বুলি কোৱা হয়। 4 বেৰৰ কালি বুলি কোৱা হয়। 2 ইনটু দিক যোগ প্ৰস্থ পূৰণটো কি হয়? উচ্চতা। এইটো আছিল আয়তীয় ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি। সূত্ৰবিলাক তোমালোকে ক্লিয়াৰ ৰাখিবা। আয়তীয় ঘনকৰ আয়তন কি বস্তু? আয়তনৰ দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা। এইটো হ'ল আয়তীয় ঘনকৰ আয়তনৰ সূত্র। ঠিক আছে? এতিয়া এইটো গ'ল। ইয়াৰ পাছত তোমালোকে পাবা, ইয়াৰ পাছৰটো আছে তোমালোকৰ ঘনক। আয়তীয় ঘনক আৰু ঘনকৰ মাজত পাৰ্থক্য কি? ইয়াৰ দিক বেলেগ, প্ৰস্থ বেলেগ, উচ্চতা বেলেগ। কিন্তু ঘনকৰ ক্ষেত্ৰত দিক প্ৰস্থ উচ্চতা সব একে হ'ব। এনেকুৱা এইটো স্কোয়াৰ সাইজ হ'ব। এটা মুছি দিছো এইটো মই।
এই গোটেইকেইটা সমান তেতিয়া এইটো দিক এইটো এলৰ সমান এল এইটো এইচ টু এলৰ সমান এল গোটেইকেইটাই কি এল তেতিয়া এই বস্তু যাৰ দিক প্ৰস্থ উচ্চতা সব সমান তাক কোৱা হয় কি ঘনক যেতিয়া 2 নম্বৰত পালো আমি ঘনক ঘনকৰ পৃষ্ঠকালি কি আগতে লিখিছো মই পৃষ্ঠকালি ঘনকৰ প্ৰতিটো পিঠিয়ে কি একোটা কি বৰ্গ যাৰ বাহুৰ দৈৰ্ঘ্য কিমান আছে এল গতিকে বাহু বৰ্গৰ কালি কি এল স্কয়াৰ বা বাহু স্কয়াৰ গতিকে ইয়াৰ বাহু পিঠি আছে কিমানটা 6টা গতিকে এইটো হ'ব 6 এল স্কয়াৰ তাৰপিছত আহা ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি পার্শ্ব পৃষ্ঠকালি একে 4 ইনটু এল স্কয়ার সাইনটা গেলে সাইনটা বের করব তারপর তিনটে বের করে এল স্কয়ার আর ঘনকর আয়তন এল ইনটু এল ইনটু এল ইনটু এল মানে কি হবে এল কিউব একটু মনে রাখতে হবে একটু দরকার নাই মই বুঝাই দিলে একটু দিক প্রণ প্রস্থ প্রণ উচ্চতা জানি গেছে দিক প্রস্থ একই আছে সব এল এল গতিকে এল কিউব হবে এটা হল ঘনকর আয়তন ইয়াৰ পাছত 3 নম্বৰত তোমালোকে পাবা সুঙা সুঙা কি মনত আছে তোমালোকৰ এনেকুৱা বস্তু এই সুঙা যাৰ ব্যাসাৰ্ধ আছে এইটো ব্যাসাৰ্ধটো r আৰু এই সুঙাৰ যিটো উচ্চতা এটা আছে h তেনেহলে এই সুঙাটোৰ তিনিটা পিঠি আছে দে চাবা এইটো এই পিঠিটো কোৱা হ'ব এনেকুৱা এই পিঠিটো কোৱা হ'ব বক্ৰপৃষ্ঠকালি বক্ৰপৃষ্ঠ আৰু এই দুটা আকৌ সুঙাৰ তলত আৰু ওপৰত যিটো সমতল পৃষ্ঠ এটা বৃত্ত হয় না নহয় গতিকে প্ৰথম আমি লিখিম সুঙাৰ বক্ৰপৃষ্ঠকালি twice pi r into h जो पाई मान के हाथ भागर 22 ব্যবহার করা যদি দেয়া না থাকে একো যদি দেয়া থাকে তাহলে 3.146 কিভাবে দেয়া থাকে এটা লব লব এবার আ সুঙার মোট পৃষ্ঠকালি কারণ মই বললো না সুঙার বক্রপৃষ্ঠ বাজে আর দুটা পৃষ্ঠ আছে এটা সমতল পৃষ্ঠ সুঙার মোট পৃষ্ঠকালি কি হবো তেতিয়া ইয়াতে আছে এই দুটা আছে কি একটা বৃত্তের কালি আছে পাই আর স্কয়ার দুটা বৃত্তের উপর টুয়াইস পাই আর স্কয়ার লগতে বক্রপৃষ্ঠকালি টুয়াইস পাই আর ইনটু h যদি কমন লওয়া যায় কি হবে টুয়াইস পাই আর কমন লব পারি আমি থাকিব r প্লাস h এইটা হলো সুঙার মোট পৃষ্ঠকালি আর তার পাশে লাস্ট পাবো সুঙার আয়তন খুব দরকারি তো দেই সুঙার আয়তন কি পাই r স্কয়ার h এই কেটা বস্তু তুমি পাবা সুঙার ক্ষেত্র এবার মই তোমালোকক লৈ গৈছো শঙ্কু আৰু শঙ্কু কেনেকা বস্তু মনত আছে নে তোমালোকৰ শঙ্কু কেনেকা বস্তু শঙ্কু মনত আছে নেকি শঙ্কু মনত নাই এইটো চাবা শঙ্কু কেনেকা এইটো শঙ্কু এনেকুৱা আকৃতি যদি থাকে এই বস্তুটো কি বুলি কোৱা হয় শঙ্কু বুলি কোৱা হয় শঙ্কুৰ এই পিঠিটো হল বক্ৰপৃষ্ঠ আৰু এইটো হল সমতল পৃষ্ঠ ইয়াৰ ব্যাসাৰ্ধটো ধৰিলো আমি r এইটো r আৰু এইটো হল উচ্চতা শঙ্কুটোৰ উচ্চতা হয় এই শঙ্কুটোৰ উচ্চতা এইটো উচ্চতা ইয়াৰ পৰা এইখিনি ই হল হেলনীয় উচ্চতা l l এ বুজায় হেলনীয় উচ্চতা ঠিক আছে এটা শঙ্কুৰ 4 নম্বৰ শঙ্কুৰ বক্রপৃষ্ঠকালি ই হল পাই আর এল যত এল টো কি হেলনীয় উচ্চতা মই কৈছো কি এল কি হেলনীয় উচ্চতা আৰু এলৰ মানটো লব লাগিব যত l √r h² +
r স্কয়ার এইটো সমকোণী বস্তু আছে না সমকোণী বস্তু এইটো কর্ণ এইটোৰ বৰ্গ যোগ এইটোৰ বৰ্গ তাৰ বৰ্গমূল হলে হল l ৰ মান এইটো ওলাই যাব হেলনে আছে তেটো লাগিব এই সাৰ r ব্যৱহাৰ কৰি তুমি l ৰ মান বলে এই l ৰ মান বহাই দিলে পাই ইনটু r ইনটু l এইটো হ'ব শঙ্কুৰ বক্ৰপৃষ্ঠৰ গালি শঙ্কুৰ মুঠ পৃষ্ঠগালি কিমান শঙ্কুৰ মুঠ পৃষ্ঠগালি শঙ্কুৰ পিঠিয়ে দুটা হয় না এটা হল বক্রপৃষ্ঠ আর এটা হল সমতল পাই r l প্লাস পাই r স্কয়ার এটা হল বৃত্ত এই বৃত্তৰ গালি পাই r যদি ই হ'ব কিমান পাই r ইনটু l প্লাস r বা r প্লাস l লিখিব পারে কোনোবাই এবাৰ শঙ্কুৰ আয়তনৰ সূত্র শঙ্কুৰ আয়তন সূত্রটো হল 1/3 পাই r স্কয়ার h সুগার লগত একেই সুগাৰটো আছিল অকল পাই r স্কয়ার h শঙ্কুৰ আহি গল 3 ভাগৰ 1 ভাগ পাই r স্কয়ার তানে সুগাৰ আয়তনৰ কিমান ভাগ 3 ভাগৰ 1 ভাগ এটা আছিল শঙ্কুৰ আয়তন 1/3 ইনটু পাই r স্কয়ার মনত ৰাখাৰ এটা বুদ্ধি যে সুগাৰ যেটো আয়তন আছিল তাৰ এই আয়তনৰ কিমান ভাগ 3 ভাগৰ 1 ভাগ এতে 5 নম্বৰত পাওয়ার পরে কি গোলক গোলক কি বস্তু আছিলে এনেকুৱা চাবা এটো গোলক যার ব্যাসার্ধ আছে r এটো 5 নম্বর আমি গোলকৰ কি দিও গোলকৰ পৃষ্ঠগালি গোলকৰ পৃষ্ঠগালি হতে হল গোলকৰ পৃষ্ঠগালি হল 4 পাই r স্কয়ার এটা গোলকৰ পৃষ্ঠগালি আৰু আহা তুমি গোলকৰ পৃষ্ঠগালি পাছত মই আৰু এটা পৃষ্ঠগালি লব গলো আচ্ছা এইখিনি ওলাই দিম গোলকৰ আয়তন কি হ'ব গোলকৰ আয়তন সমান হ'ব 4/3 পাই r কিউব এই গটে সূত্র কিন্তু তোমার লাগিব এতে এই গোলকটো যদি আমি আধা কৰো আধা বুজি পাবা না এনেকুৱা কৰি দিও সমানে দুই ভাগ কৰো যেনে এনেকুৱা এটা হিবাম এইটো এনেকুৱা এটা হিব ঠিক আছে অর্ধ গোলক এটু পাব কি অর্ধ গোলক মাঝে দি কাটি দিছি তখন তেনে 6 নম্বৰ এটা দিছিটো এটা শুধু গোলকৰ লগতে যায় অর্ধ গোলকৰ পৃষ্ঠগালি অর্ধ গোলকৰ এইটো বক্র পৃষ্ঠগালি দি গোলকৰ বক্র পৃষ্ঠগালি আর অর্ধ গোলকৰ বক্র পৃষ্ঠগালি বক্র পৃষ্ঠ কালি এটো এটা বক্র পৃষ্ঠ হয় বহুত জায়গা যে বক্র পৃষ্ঠ লিখিছো কিন্তু এটা বস্তু নাই কার্ভ সারফেস এরিয়া বুলি কয় কার্ভ সারফেস এরিয়া কার্ভ সি আছে বুলি কোৱা হয় মনত ৰাখবা এটো হ'ব কিমান তেতিয়াহলে গোলকৰ যদি আছে 4 পাই স্কয়ার তেনে অর্ধ গোলকৰ হ'ব টুৱাইস পাই r স্কয়ার কিন্তু অর্ধ গোলকৰ ক্ষেত্ৰত আৰু এটা নতুন বস্তু আছে মুঠ পৃষ্ঠকালি কি হ'ব অর্ধ গোলকৰ মুঠ পৃষ্ঠকালি এবাৰ কি হ'ব মুঠ পৃষ্ঠকালিটো কি লেখা হয় টি আছে টোটাল সারফেস এরিয়া মনত ৰাখবা দেই টুৱাইস পাই r স্কয়ার প্লাস এইটো এটা বৃত্ত আছে না এই বৃত্তৰ কালিটা আছে তেতিয়া বক্ৰটো ললো টুৱাইস পাই স্কয়ার এটা আছে পাই r স্কয়ার তাহলে এটো কি হ'ব থ্রাইস পাই r স্কয়ার আৰু অর্ধ গোলকৰ আয়তন আয়তনৰ সূত্ৰটো কি হ'ব আয়তন গোলকৰ আয়তন কিমান আছে 4/3 তাৰ আধা তেনেহলে এটো কি হ'ব 2/3 পাই r কিউব যদি এই কেটা সূত্র তোমালোকক লাগিব এই কেটা সূত্র তোমালোকে লাগিব আৰু গটে কেটা সূত্র যিবিলাক চিত্ৰ আছে চিত্ৰবিলাক তোমালোকে জানিব লাগিব তেহে তুমি কি কৰিব পাৰিবা এই অঙ্কবিলাক কৰিব পাৰিবা যেনেকৈ মই তোমালোকে জাস্ট এটা উদাহৰণ আলোচনা সূত্ৰবিলাক তুমি মই এটা বস্তু মাত্ৰ এতে আলোচনা কৰিম জাস্ট এটা বস্তু যে কেনত তোমালোকে দশমমান শ্ৰেণীত কিনেকুৱা বস্তু পাব এই পৃষ্ঠকালি সম্পৰ্কীয় আয়তন উলিয়াবলৈ গ'লে কি বস্তু পাব
এইবাৰ তোমাৰ দুটা বস্তুৰ সংমিশ্ৰণৰ কালি এনেকুৱা এটা হেৰি আছে তোমাৰ এনেকুৱা এটা বস্তু আছে এই বস্তুটো তুমি পৃষ্ঠকালি উলিয়াব লাগে কেনেকৈ উলিয়াব বা আয়তন উলিয়াব লাগে কেনেকৈ উলিয়াব একেবাৰে সহজ তুমি প্ৰথমে এই বস্তুটো এনেকৈ দুটা দাগ দিয়া সমান কৰি ভাগ কৰা যায় তিনটা বস্তু পাবা চোৱা এতিয়া কাটি দিলা তেনেহ'লে কেনেকুৱা তিনটা বস্তু পাবা এটা বস্তু হ'ল এনেকুৱা এইটো বস্তু এনেকুৱা ভাল দেই জিকে নহওক তাৰপিছত এটা বস্তু পাবা এনেকুৱা আৰু এটা বস্তু এখানে পাবা বস্তু এটাৰ পৰা কেইটা বস্তু পালো আমি কেইটা বস্তু এটা জড়িত হৈ আছে তিনিটা বস্তু জড়িত আছে তুমি চোৱা এই দুটা বস্তু কি আছে অৰ্ধগোলক আৰু এইটো হ'ল এটা চুঙা যদি এই বস্তুটোৰ পৃষ্ঠকালি উলিয়াবলৈ হ'লে আমাৰ কি কি বস্তু লাগিব অৰ্ধগোলকৰ পৃষ্ঠকালি জানিব লাগিব লগতে চুঙাৰ পৃষ্ঠকালি লাগিব আগতে খালি চুঙা দিছিল বা গোলক দিছিল এইবাৰ চুঙা আৰু গোলক একেলগ কৰি দিছিল তেতিয়া এই বস্তুটোৰ কাৰণে অৰ্ধগোলকৰ পৃষ্ঠকালি আছিল কি টুৱাইস পাই আৰ স্কয়াৰ চুঙাৰ পৃষ্ঠকালি আছিল কি টুৱাইস পাই আৰ ইনটু এইচ আৰু এইটো টুৱাইস পাই আৰ স্কয়াৰ তাৰমানে এইটো একেলগ কৰিলে সূত্ৰটো কেনেকুৱা হ'ব 4 পাই আৰ স্কয়াৰ প্লাস টুৱাইস পাই আৰ ইনটু এইচ তেতিয়া এইটো কি হ'ব টুৱাইস পাই আৰ কমন আহা ইয়াতে থাকিব টুৱাইস আৰ প্লাস ইয়াতে থাকিব এইচ এই সূত্ৰটো যেতিয়া যদি মানবিলাক বহাই দিয়া তেতিয়া তোমাৰ এই কমপ্লিট বস্তুটো কি ওলাই যাব পৃষ্ঠকালি ওলাই যাব ঠিক আয়তন ওলাবলৈ হ'লে এইটো অৰ্ধগোলকৰ আয়তন যোগ অৰ্ধগোলকৰ আয়তন যোগ চুঙাৰ আয়তন একেলগে যোগ কৰি দিলে কমপ্লিট গোটা বস্তুটোৰ আয়তন ওলাই যাব ঠিক আছে তো দশমমান শ্ৰেণীত তোমালোকে এনেকুৱা প্ৰশ্নহে সমাধান কৰিব লাগিব তাৰ কাৰণে মই যিকেইটা সূত্ৰ তোমালোকে আলোচনা কৰিলো গোটেইকেইটা সূত্ৰ কিন্তু তোমাৰ ব্ৰেইনত থাকিব লাগিব তুমি তেহে এইবিলাক বস্তু অংক কৰিব পাৰিবা ঠিক আছে আশা কৰো তোমালোকে সূত্ৰবিলাক আগতেও জানা তথাপিতো মই জাস্ট তোমালোকক অলপ মনত পেলাই দিলো যেহেতু আমি দশমমান শ্ৰেণীৰ প্ৰতিটো অংক সলিউশন কৰোঁতে আমাৰ এই সূত্ৰবিলাকৰ প্ৰয়োজন হ'ব গতিকে তুমি কিন্তু সূত্ৰবিলাক তোমাৰ মেমৰিত সেভ কৰি ল'বা ঠিক আছে তে মই তোমালোকে বহুত সময় ভিডিঅ'টো চালা তাৰ কাৰণে মই তোমালোক আটাইকে ধন্যবাদ জনাই আকৌ নতুন ভিডিঅ' মই যেটো অনুশীলনী পৃষ্ঠকালি আয়তনৰ অংক যি কৰিম সেই ভিডিঅ' নতুন ভিডিঅ' তোমালোকক পুনৰ লগ পাম তাৰে কামনাৰে আজি ইয়াতে মই সামৰিছোঁ